নমস্কাৰ কাৰ্ডম মই চন্দ্ৰ সিং ৰংপি সমূহ নৰ্থ ইষ্ট কাৰ্বি লাইভ দৰ্শকসকলক মই স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ 14 মাইল তামোলকুচি সৰুতাৰী অঞ্চলত, য'ত নেকি আপোনালোকে চাইছে ৰাস্তা জৰাজীৰ্ণ অৱস্থা ইয়াত কেনেকৈ হৈছে। আচলতে ইয়াত এতিয়া বৰষুণ পৰা নাই, কিন্তু বৰষুণৰ বতৰত বুলি ক'লে আচলতে এই ৰাস্তাটোৰ জৰাজীৰ্ণ অৱস্থা কি হ'ব আপোনালোকে এই ৰাস্তাটো চাই আপোনালোকে অনুমান কৰিব পাৰিছে। আৰু এই ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থাৰ কাৰণে বহুদিন ধৰি স্থানীয় ৰাইজে প্ৰতিবাদ কৰি আহিছে, কিন্তু কৰ্তৃপক্ষই কোনো ধৰণৰ এই যিটো তেওঁলোকৰ অভিযোগ তেওঁলোকে আওকাণ কৰা নাই। সোণাপুৰৰ এটা বিশেষ পথ, পিছে এই বিশেষ পথে জলাকলা খুৱাইছে এতিয়া ৰাইজক। স্কুলত যাওঁতে অসুবিধা হয় আৰু বৰষুণ দিলে ইমান বোকা হয় ৰাস্তাটো। ভালদৰে মন কৰক এই পথটোলৈ, পথ নহয় যেন পথাৰহে। ৰাস্তাটো মানে ধৰ আচলতে ইয়াতে সূৰ্যাগল চিমেণ্টৰ যিটো কোম্পানীৰ হ'লে মেঘালয়ৰ পৰা যিটো লাইমষ্টন আহে, লাইমষ্টনত তাৰমানে গধুৰ মানে ধৰ ওজন মানৰ মানে ধৰ লাইমষ্টন অনাৰ ফলত ৰাস্তাৰ এই অৱস্থা। আৰু এই লাইমষ্টনৰ কথাটো বা ৰাস্তাৰ কথাটো নতুন কথা নহয়, আগতে হৈ আছে এই কথাটো। আমি অভিযোগ দি আহিছোঁ। এয়া হৈছে সোণাপুৰৰ ৰাজচক্ৰৰ অন্তৰ্গত 14 মাইল সৰুতাৰী তামোলকুচি আৰু সোণাপুৰ অসম মেঘালয়ৰ গুৰুত্বপূৰ্ণ সংযোগী পথ। পিছে এই পথটোৰ অৱস্থাই এতিয়া জমৰ যাতনা ভোগাইছে স্থানীয় ৰাইজক। উল্লেখযোগ্য যে চোনহিলৰ গধুৰ যান বাহন অহৰহ চলাচল হৈ থকাৰ বাবেই পথটোৰ এনে অৱস্থা হোৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ। নানান ধৰণৰ গাড়ী চলে ইয়াতে, নানান ধৰণৰ গাড়ী চলাওঁতে কিছুমান অভাৰলোডো আহে। আজি 3-4 বছৰৰ পৰা আমি স্থানীয় লোকসকলে নিজে সুব্যৱস্থা কৰি এই পাথৰ চাথৰ আনি নিজে বনাওঁ। তদুপৰি এই পথটোৰ মেৰামতি সন্দৰ্ভত কোনোৱে মাত মাতিলেই কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য তুলিৰাম ৰহাঙৰ অতিকৈ ঘনিষ্ঠ বুলি দম্ভালি মাৰি ফুৰা এচাম দালাল শ্ৰেণীৰ পৃষ্ঠপোষকতাত এইদৰে পথটোৰে চলিছে গধুৰ চোনহিলৰ বাহন, যাৰ পৰিপ্ৰেক্ষিতত পথটোৰ এই অৱস্থা হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। আনহাতে পথটোৰ সন্দৰ্ভত এগৰাকী সাংগঠনিক নেতা অমৰ ৰংহাং আৰু গণেশ ব্ৰহ্মৰ মধ্যস্থতা কৰিবলৈ অহা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজৰ লগতে ডিমৰীয়া জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি চমুকৈ CCTOA। তেনেকুৱা মানে ক্ষেত্ৰত মানে কেনেকৈ মানে সাহস পালে। আজি প্ৰমাণ হ'ল যে তেখেতৰ ওপৰত স্থানীয় ৰাইজে অমৰ ৰংহাঙৰ ওপৰত মানে লিখিত অভিযোগ দিছে। সেইটো আমি কোৱা নহয়, সেইটো প্ৰমাণেই ক'ব। গতিকে সেইবিলাক ধৰণৰ এতিয়া আমি শুনিব যে এজন ছাত্ৰ নেতা হৈ তেখেত মানে কেনেকৈ দালালত নামিব পালে, আৰু তেখেত কাৰ্বি ছাত্ৰ সন্থাই কাৰ্বি সমাজক তেখেতে লজ্জিত কৰিছে। গতিকে আমি ভাবোঁ যে অমৰ ৰংহাঙৰ যিজন মানুহ তুলিৰাম ৰহাঙৰ সোঁৱে বায়ে থকা বুলি, তেওঁ তুলিৰাম ৰহাঙৰ মোৰ নিজা বুলি মানুহ পৰিচয় দি তেখেত সকলো কাৰ্বি জাতিয়ে তেখেতক বয়কট কৰিব লাগে। তদুপৰি অচিৰে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক পথটিৰ মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি দিবলৈ দাবী জনোৱাৰ লগতে এনেধৰণৰ গধুৰ যান বাহনৰ চলাচলৰ ক্ষেত্ৰত নাকি লগাবলৈ আহ্বান জনায় স্থানীয় ৰাইজ তথা দল সংগঠনৰ নেতৃবৰ্গই। আনহাতে 14 মাইল স্থিত পূৰ্বাঞ্চল চিমেণ্ট লিমিটেড মাটিৰ গৰাকী ধনবীৰ সৈতে কৰা প্ৰতাৰণা তথা অনিয়ম সন্দৰ্ভত কমল ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙৰ সংবাদ মাধ্যমত ভুৱা বিভ্ৰান্তিৰ বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি। মৰিগাঁও জিলাৰ নিবাসী বৰ্তমান কাৰ্বি আংলং জিলাৰ ডিফুৰ বাসিন্দা নিজকে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাঙৰ খুবেই ঘনিষ্ঠ বুলি নিজকে পৰিচয় দি কমল ৰংহাঙৰ নেতৃত্বত ভুৱা বাতৰি প্ৰচাৰ কৰাক ধিক্কাৰ জনাই জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি। ইতিমধ্যে সংবাদ মাধ্যমত সম্প্ৰচাৰিত ভুৱা বাতৰি অৰ্থাৎ নিউজ 24/7, কাৰ্বি আংলং নিউজ, KA নিউজ, 365 নিউজ ইণ্ডিয়া, কাৰ্বি আংলং, হামৰেন আবিৰতাৰ বিৰুদ্ধে CCTOA যোৱা 7 অক্টোবৰ 2023 তাৰিখে সোণাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে বুলি জানিবলৈ দিয়ে। লগতে পূৰ্বাঞ্চল চিমেণ্ট লিমিটেডৰ বিৰুদ্ধে অসম ট্ৰাইবেল সংঘ আৰু CCTOA যৌথভাৱে ফেক্টৰী স্থাপনৰ বিষয়ে নীতি বহিৰ্ভূত আৰু জনজাতীয় আৱেষ্টনীত ন্যায় সংগত নহয় বুলি উচ্চতম ন্যায়ালয়ত WPC 2444/2023 নং গোচৰ ৰুজু কৰি যুঁজ দি থকাৰ কথাও ডিমৰীয়া জনজাতীয় সংগঠন CCTOA উল্লেখ কৰে।
আনহাতে তথাকথিত স্বয়ম্ভু কাৰ্বি জাতীয় নেতা বুলি পৰিচয় দিয়া সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি লগতে ডুমুৰা KCSৰ সভাপতি অমৰ ৰংহাঙক প্ৰতিবাদী ৰাইজে কাৰ্বি জাতীয় সংগঠনসমূহৰ পৰা বয়কট কৰিবলৈ আহ্বান জনায়। নমস্কাৰ কাৰ্ডম, মই চন্দ্ৰ সিং ৰংপি। সমূহ নৰ্থ ইষ্ট কাৰ্বি লাইভ দৰ্শকসকলক মই স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ 14 মাইল তামোলকুচি সৰুতাৰী অঞ্চলত, য'ত নেকি আপোনালোকে চাইছে ৰাস্তা জৰাজীৰ্ণ অৱস্থা ইয়াত কেনেকৈ হৈছে। আচলতে ইয়াত এতিয়া বৰষুণ পৰা নাই, কিন্তু বৰষুণৰ বতৰত বুলি ক'লে আচলতে এই ৰাস্তাটোৰ জৰাজীৰ্ণ অৱস্থা কি হ'ব আপোনালোকে এই ৰাস্তাটো চাই আপোনালোকে অনুমান কৰিব পাৰিছে। আৰু এই ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থাৰ কাৰণে বহুদিন ধৰি স্থানীয় ৰাইজে প্ৰতিবাদ কৰি আহিছে, কিন্তু কৰ্তৃপক্ষই কোনো ধৰণৰ এই যিটো তেওঁলোকৰ অভিযোগ তেওঁলোকে আওকাণ কৰা নাই। আচলতে মই পোনে পোনে মোৰ সৈতে আজি ইয়াৰ স্থানীয় ৰাইজসকল আছে, তেওঁলোকৰ পৰা আচলতে প্ৰকৃত কথাটো কি হয়, তাৰমানে তেওঁলোকে কেতিয়াৰ পৰা এই সমস্যা তেওঁলোকে সন্মুখীন হ'বলগীয়া হৈছে আৰু এই বিষয়ে বিতংভাৱে মই জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক নৰ্থ ইষ্ট কাৰ্বি লাইভলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ এই ৰাস্তাটো যে চাইছোঁ জৰাজীৰ্ণ অৱস্থা নহয় জানো, আপোনালোকে বহুত দিন ধৰি আপোনালোকে প্ৰতিবাদ কৰি অহা বুলি আমি জানিব পাৰিছোঁ। ইয়াৰ বিষয়ে বিতংকৈ আপুনি বুজাই ক'ব নেকি? ইয়াৰ বিষয়ে বুজাব এতিয়া নানান ধৰণৰ গাড়ী চলে ইয়াতে। নানা ধৰণৰ গাড়ী চলাওঁতে কিছুমান অভাৰলোডো আহে। আজি 3-4 বছৰৰ পৰা আমি স্থানীয় লোকসকলে নিজে সুব্যৱস্থা কৰি এই পাত্ৰ চাত্ৰ আনি যে বনাওঁ, তাৰ বনোৱাৰ বিপৰীতে আকৌ সেই একে অৱস্থা, বৰষুণ দিয়াৰ লগে লগে একে অৱস্থা হৈ পৰে। লগতে মই আপোনাৰ নিউজৰ দ্বাৰা মই জনাব বিচাৰোঁ যে অতি সোনকালে ইয়াৰ সুব্যৱস্থা কৰি আমাৰ স্থানীয় ৰাইজক এটা সৰল ৰাস্তা আগবঢ়াই দিয়ে যেন মই কামনা কৰোঁ। আৰু আপুনি কৈছিলে যে গধুৰ যান বাহন ইয়াত বিশেষকৈ ইয়াত যাতায়াত চলাচল কৰাৰ কাৰণে এই ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা বুলি কৈছে। আচলতে এই গধুৰ ট্ৰাক বুলি কওঁতে কোনোবাই কোম্পানী বা ইয়াত কি ধৰণৰ মানে যান বাহন চলাচল কৰে এই বিষয়ে অলপ ক'ব নেকি? কি ধৰণৰ নানা ধৰণৰ গাড়ী ইয়াতে, মই নাম লৈ ক'ব বিচৰা নাই, নানা ধৰণৰ গাড়ী ইয়াতে আহে। ধৰক আপোনাৰ কয়লা আহে, লাইমষ্ট্ৰন আহে, তাত নানা ধৰণৰ। আৰু লগতে ইফালে টোল টেক্স বঢ়াৰ তাৰ পৰিণতিও মেঘালয়ৰ পৰা যিমান গাড়ী আহে গোটেইখিনি এইফালে সোমাই যায়, টোল গেটত বচায় এইফালে। লগতে আমি মাজতে বহুত প্ৰশাসনকো আমি ইয়াৰ বিষয়ে জনাৰ পিছতো কোনো সুব্যৱস্থা হোৱা নাই। লগতে মই আমাৰ স্থানীয় ৰাইজসকলে বহুত দিন আমি কোম্পানী গৈও আলোচনা কৰাৰ পিছতো কোম্পানী বুলি ক'লে মই এখন কোম্পানীৰ নাম নলওঁ, নানা ধৰণৰ কোম্পানী আছে ইয়াতে, অনেক কোম্পানী আছে। আৰু সেই বিষয়ে আমি কষ্ট ভুগি আছোঁ। আৰু এই ৰাস্তাটো ল'ৰা ছোৱালী স্কুল লৈ যাব লাগে, বাইক লৈ যাওঁ, কেতিয়াবা পৰি যাওঁ, নিজেও পৰি যাওঁ। আমাৰ কোনো 4 চকা নাই, ভাল গাড়ী নাই যে বাইকখন লৈ যাব লাগে, চাইকেলত লৈ যাব লাগে। আৰু ওচৰত বজাৰ আছে, বজাৰতো মানুহ বহুত আহি থাকে, আহোঁতেও বহুত পৰি যাব লাগে, নিজে দেখি দুখ লাগে। অৱশ্যে মই সেই সুব্যৱস্থা এটা গ্ৰহণ কৰক বুলি মই হয় তেখেতৰ পৰা মই সেই বিচাৰিছোঁ আৰু কৰ্তৃপক্ষৰ ফালৰ পৰা। আচলতে আপোনালোকেতো প্ৰতিবাদ কৰি আহিছে বা আপোনালোকেতো অনুৰোধ জনাই আহিছে নহয় জানো, কিন্তু আজিৰ তাৰিখলৈকে কৰ্তৃপক্ষই কোনো ধৰণৰ আওকাণ কৰা নাই। যদি বহুদিন ধৰি যদি এনেধৰণে যদি আওকাণ নকৰে, ইয়াত বিশেষকৈ জনসাধাৰণে ইয়াত চলাচলৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু বিশেষকৈ ল'ৰা ছোৱালী, আমি আহি দেখি পাইছোঁ যে ল'ৰা ছোৱালীবিলাকে আচলতে এই ৰাস্তাত খোজকাঢ়ি যাব পৰা নাই, চাইডে আহিবলগীয়া হৈছে। আপুনি কি ক'ব? তাৰ বিষয়ে মই ক'ব বিচাৰোঁ, কষ্ট বহুত ভুগিছোঁ দিয়ক, ক'বলৈ আৰু ৰাস্তা নাই। আমি বহুত দুখিত ইয়াৰ বিষয়ে, কাৰণ স্থানীয় লোকে কৈ ভাগৰি পৰিলে আৰু কিমান নিজে আমি নিজৰ পকেটৰ পইচা আমি কালেকশ্যন কৰি নিজে ৰাস্তাবোৰ ঠিক ঠাক কৰিছোঁ। দেখা পাইছে আপুনি গিটি বা কলা আছে, যিমান বেয়া হয় গাঁতবোৰত আমি নিজে দিওঁ। দিয়াৰ পিছতো সেই গধুৰ গাড়ীকেইটা অহাৰ পিছতো আপোনাৰ সেই গোটেইখিনি মোটামুটি এসপ্তাহ নচলে গোটেইখিনি শেষ হৈ যায়, দাবি যায়, বস্তুবিলাক গাঁত হৈ যায়। আকৌ সেই বিষয়ে মই আকৌ প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ যে সুব্যৱস্থা এটা ল'ব লাগে আৰু বাকী হয়। আৰু আচলতে আপোনালোকে গম পাইছে এই ৰাস্তাটোত বিশেষকৈ ইয়াত গধুৰ যান বাহন ইয়াত চলাচল হোৱাৰ বাবে আচলতে ৰাস্তাৰ এনে অৱস্থা হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। আৰু আচলতে এই ৰাস্তাখনত কিমান গধুৰ যান বাহন চলাচল কৰিব পাৰে, আচলতে কৰ্তৃপক্ষ অৰ্থাৎ MVI সকলে তেওঁলোকে ইয়াত তদন্ত কৰা উচিত। তেওঁলোকে কিহৰ কাৰণে অৱহেলা কৰিছে কৰ্তৃপক্ষই এই বিষয়ে আমি পৰৱৰ্তী সময়ত জানিবলৈ চেষ্টা কৰিম। কিন্তু আপোনালোকে গম পাইছে যে ইয়াত বিশেষকৈ অকল ইয়াত বুলিয়ে নহয়, এইখিনি এতিয়া আমি দেখুৱাই আছোঁ, এইখিনিতে বুলি নহয় বহুত ঠাইত এনেধৰণৰ ৰাস্তা জৰাজীৰ্ণ অৱস্থা আমি দেখিবলৈ পাইছোঁ। আৰু স্থানীয় ৰাইজ আছে আমাৰ সৈতে আৰু জানিব বিচাৰিম মই তেওঁৰ সৈতে। প্ৰথমতে আমি নৰ্থ ইষ্ট কাৰ্বি লাইভৰ তৰফৰ পৰা আপোনাক কাৰ্ডম জনাইছোঁ। এই ৰাস্তাটো যি গধুৰ যান বাহন চলাচলৰ কাৰণে যে আপোনালোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈ আছে, কি ক'ব এই বিষয়ে আপুনি? এইটোতো বৰ দুখৰ বিষয়। মই অলপ আগতে কৈ উঠিলোঁ যে এই বস্তুটো আজি নহয়, দীৰ্ঘদিনৰ পৰা হৈ আছে। আমি দাবী কৰি আহোঁ, কেইদিনমান ৰৈ যায়, তাৰপিছত আৰু আমাৰ মাজত যিবিলাক দালাল
একচুৱেলি সঁচা কথা ক'বলৈ গ'লে দালালি বুলি কয় ডাঙৰ দালাল থকাৰ কাৰণে আচলতে ৰাইজৰ কথা আওকাণ কৰি তেখেতসকলে ছয় ইচাৰে এই গধুৰ যান বাহন মানে চলাচল কৰি থাকে দিনত নোৱাৰিলে ৰাতিত লৈ আহে অকল ইয়াত আচলতে বুলি কয় চুনশিল বুলি কয় কথা নহয় ইয়াতে বালি আহে কয়লা আহে মানে বিভিন্ন ধৰণৰ যান বাহন য'ত নেকি ধৰক আপোনাৰ 20 টন আহিব লাগে তাত আহে 50 টন এনেকুৱা অৱস্থাত আপোনালোকে চাব যদি 20 টন যদি 50 টন আহে এই ৰাস্তাত আচ্ছা ভাল থাকিব নেকি নাথাকে গতিকে অলপ আগতে কোৱাৰ দৰে ধৰ আমাৰ মাজত দালাল আছে দালালকেইটা ইয়াৰ নহয় কিন্তু আকৌ আমাৰ ইয়াৰ পৰা বহুত দূৰৰ অসমৰ পৰা কি নটাৰ ছাইডৰ এজন গাঁৱৰ আছে আপুনি দালাল বুলি কাক ক'ব বিচাৰিছে আপুনি জনাব নেকি ভাল চিৰিয়াছলি ক'বলৈ গ'লে আমি অমৰ হাঁহ ক'ব বিচাৰিছোঁ কাৰণ কিয় যিমানবোৰ সমস্যা হ'ব তেখেতে আগুৱাই আহে যিকোনো সমস্যা আৰু ইয়াতে ভয় ভাবুকি দিব আহে ল'ৰাবিলাকক বা আমাক দিব আহে গতিকে ধৰ মানে তেখেতসকলে কিন্তু নাজানো মই অলপ শুনা মতে ধৰ বিজেপিৰ কোনোবা এজন মানে ভাল ঘনিষ্ঠ থকা বুলি মই অলপ শুনিছোঁ গতিকে এনে অৱস্থাত তাৰমানে ধৰ তেখেতৰ যিটো ভাষ্যৰ মতে মই এজন বিজেপি মেম্বাৰ বা ঘনিষ্ঠ হিচাপে মোক কোনে কৰিব খালি মানে তেখেতে কালি কি প্ৰশাসনৰ কথা কয় আমিতো প্ৰশাসনৰ কথা আমি ঢুকি নাপাওঁ বিজেপিৰ জ্যেষ্ঠ নেতা বুলি কওঁতে বিজেপিৰ জ্যেষ্ঠ নেতাজনৰ নাম উল্লেখ কৰি আপোনালোকৰ আগত কিবা কথা পাতিছিলে নেকি এনেতো শুনা পাওঁ তুলিৰাম ৰহাঙৰ কথা শুনা পাওঁ আৰু আগে পাছে মানে তেখেতসকলে সঘনে মানে এখেতৰ নামো লৈ থাকে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য তুলিৰাম ৰহাঙৰ ঘনিষ্ঠ বুলি আপোনালোকৰ আগত পৰিচয় দিছে নিশ্চয় পৰিচয় দিয়ে কাৰণ কিয় যেতিয়া নেকি আমাৰ মাজত বাক বিতৰ্ক হয় তৰ্ক বিতৰ্ক হয় তেতিয়া মানে তেখেতে মানে ধৰ আৰু বেছি ফুলা কয় আপোনালোকে কি কৰিব মোক একো কৰিব নোৱাৰে গতিকে এনেধৰণৰ ভাষ্য তেখেত মানে লৈ আহে গতিকে সেইকাৰণে অমৰ হাঁহ মই সকীয়াই দিব বিচাৰিছোঁ আনৰ কাণ্ডত বন্দুক থৈ গুলী মৰা চিষ্টেমটো বন্ধ কৰক নহ'লে ভৱিষ্যত অন্ধকাৰ আছে কাৰণ কিয় ৰাইজে যেতিয়া জাগিব নহয় যেতিয়া ৰাইজে উঠিব লাগিব এই দায়িত্ব কোনে ল'ব প্ৰশাসনে ল'ব নেকি প্ৰশাসনে ল'ব নোৱাৰে গতিকে তেখেতক মই অনুৰোধ কৰিম আৰু সকীয়াই দিব বিচাৰিছোঁ যাতে এনে ভাষ্য যাতে দুবাৰ নকৰে দুইবাৰ যদি কৰে তেতিয়াহ'লে ইয়াৰ যদি কিবা আইনগত কিবা যদি পৰিস্থিতি নষ্ট হয় তেতিয়াহ'লে এই অমৰ হাঁহে জানিব অমৰ ৰংহাং বুলি কওঁতে অমৰ ৰংহাঙৰ চিনাকিটো তেওঁলোক কি বুলি আপোনালোকক চিনাকি দিয়ে তেওঁ কিবা দল সংগঠনত কিবা নেতৃত্ব বহন কৰি আছে নেকি তেখেতেতো মানে প্ৰথমতে কিবা অল আছাম কাৰ্বি কিবা এছ'চিয়েশ্যনৰ লগত জড়িত আছিলে তেখেতৰ অকল এটা অভিযোগ নহয় আৰু বহুত অভিযোগ আছে এনে কথা গতিকে অভিযোগ ক'বলৈ গ'লে শেষ নহয় গতিকে মই সেইকাৰণে ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত জাগাৰ সমস্যা জাগাতে আমাৰ সমস্যাৰ সমাধান কৰিবলৈ দিয়ক গতিকে দ্বিতীয় পক্ষৰ আমাৰ মাজত অহা কোনো দৰকাৰ নাই গতিকে যি আছে আমি সমস্যা সমাধান কৰিম প্ৰশাসনৰ জৰিয়তে হওক বা চৰকাৰৰ জৰিয়তে হওক আমি মানে সমস্যা সমাধান কৰিম গতিকে তেখেত আমাৰ মাজত আহি সমস্যা সমাধান কৰাৰ চেষ্টা কৰাৰ কাৰণে কোনো প্ৰয়োজন নাই অমৰ হাঁহ কোন হয় গতিকে ক'বলৈ গ'লে অমৰ হাঁহ একো নহয় যদি আমি ৰাইজে যদি কৰিম বুলি ক'লে কিন্তু কিছুমান জাতিগতৰ কথাৰ কাৰণে আমি কিছুমান মানুহ অলপ মানে থমকি ৰ'ব লগা হৈ যায় যাতে জাতিটো বদনাম নহয় গতিকে এনেকুৱা হৈ গৈছে এতিয়া জাতিৰ কথা বাদ দি তেখেতসকলে মানে নিজকে মানে ধৰ বিজেপিৰ ঘনিষ্ঠ হয় বুলি কৈ মানে জাকে দমফালি দি কথা কোৱাটো আচলতে মানে সঠিক হোৱা নাই আপুনি এতিয়া অমৰ ৰংহাঙে দালাল ৰূপী ইয়াত সোমাই আপোনালোকক এই যিটো ৰাস্তা যিটো এই অৱস্থা হৈছে তেওঁক আপোনালোকে অভিযোগ উত্থাপন কৰিছে আৰু ইয়াৰ লগতে আপুনি প্ৰশাসনক বিশেষকৈ প্ৰশাসনীয় কৰ্তৃপক্ষক আপোনালোকে ৰাইজৰ হৈ আপোনালোকে কি অনুৰোধ কৰিব বিচাৰে আমি প্ৰশাসন অনুৰোধ কৰিব বিচাৰোঁ এটাই খালি কিন্তু আমাৰ ৰাস্তাটো খালি বনাই দিলে হ'ল আৰু গধুৰ যান বাহনটো আৰু এটা কথা চাওক যদি ৰাস্তাটো যদি বনায়ো দে যদি ধৰক য'ত নেকি 20 টন আহে তাত যদি 50 টন আহে ৰাস্তাটো আকৌ সেই আগৰ অৱস্থালৈ ঘূৰি আহিব সেইকাৰণে প্ৰশাসনক মই এটা অনুৰোধ কৰিছোঁ যাতে ধৰ 20 টন ঠাইত 20 টনে আনিবলৈ দিয়ক 50 টন নহয় যদি 50 টন আনে তেতিয়াহ'লে ধৰ এই আগৰ অৱস্থালৈ আৰু ঘূৰি আহিব গতিকে প্ৰশাসনক মই এতিয়া অনুৰোধ কৰিম হয় আচলতে ৰাস্তা বুলি ক'লে ৰোড কেপাচিটিৰ কিমান থাকে সেই হিচাপতহে আচলতে যান বাহন চলাচল কৰিব লাগে আৰু এই ক্ষেত্ৰত MVI সকলো তদন্ত কৰিব লাগে আৰু প্ৰশাসনৰ কৰ্তৃপক্ষৰো ইয়াত তেওঁলোকে ইয়াত সম্পূৰ্ণৰূপে তেওঁলোকৰ দায়িত্ব আছে বুলি আমি ক'ব লাগিব আৰু ইয়াত আচলতে আমি স্থানীয় ৰাইজৰ লগতে আমি ইয়াত ডিমৰীয়াত জনজাতি সমন্বয়ৰক্ষীৰ এজন ব্যক্তি আছে মোৰ সৈতে তেওঁৰ লগত মই আলোচনা কৰিব বিচাৰিম আচলতে প্ৰথমতে মই নৰ্থ ইষ্ট কাৰ্বি লাইফৰ তৰফৰ পৰা আপোনাক কাৰ্ডম জনাইছোঁ আপোনালোকৰ যি সমস্যা ইয়াত
চাইছোঁ যে ৰাস্তা বহুত বেয়া হৈ গৈছে আচলতে ইয়াত ওচৰতে ইয়াত সূৰ্যা গ'ল্ড চিমেণ্টৰ এটা ফেক্টৰী আছে যাৰ কাৰণে নেকি মেঘালয়ৰ পৰা ইয়াত চোন হিল হওক বা অভাৰলোডেড ট্ৰাক চলাচলৰ কাৰণে ৰাস্তা একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈছে যাৰ কাৰণে নেকি এতিয়া আমাৰ চকুৰ সন্মুখতে স্কুলীয়া ল'ৰা ছোৱালীয়ে অহা যোৱা কৰাৰ ক্ষেত্ৰত তেওঁলোকে ৰাস্তাৰ ছাইডৰ পৰা অহা যোৱা কৰিবলগীয়া হৈছে এই সন্দৰ্ভত আপোনালোকে কি ক'ব এই ক্ষেত্ৰত অলপ আগতে মানুহখিনি কৈ গৈছে স্থানীয় ৰাইজে সেইটো হ'ল মানে মিডিলমেন যিজন আছে যাৰ নাম বাৰে বাৰে উল্লেখ হৈ থাকে অমৰ ৰংহাং এই অমৰ ৰংহাঙে আজি কেইবা বছৰ আগতে 2020 চনত আমি যেতিয়া গ্ৰেটাৰ ডিমৰীয়া হিচাপে আমি যি অভাৰলোড গাড়ী আমি ধৰিছিলোঁ তেতিয়া মানে তেখেতসকলে আমাৰ যিজন বিত্ত বিভাগৰ সম্পাদক তেখেতক মানে আক্ৰমণ কৰিছিলে তেখেতক মাৰিবৰ কাৰণে দা জাঠি জোং লৈ তেখেত আহিছিলে আৰু কোনোবা এজনৰ ঘৰত গৈ তেখেতে মানে বাচি গ'ল কিন্তু সেই ক্ষেত্ৰত অমৰ ৰংহাঙে তেতিয়া যেতিয়া আমি গাড়ীবিলাক ধৰিব আহিছিলোঁ তেতিয়া তেওঁ কয় যে আমি স্থানীয় ৰাইজে আমি কামখিনি কৰি আছোঁ হেৰি কৰিছোঁ আপোনালোকে দালাল হয় আপোনালোকে হেৰি কৰিব নালাগে আমাকহে দালাল সজাইছিল কিন্তু আচল প্ৰকৃত দালাল আজি স্থানীয় ৰাইজে আমাক অভিযোগ দিলে সেই অভিযোগ মৰ্মে আমি দেখিলোঁ হয় অমৰ ৰংহাঙেহে প্ৰকৃত দালাল তেখেতে ৰাস্তাৰ যিটো বহন ক্ষমতা যিখিনি লোড আনিব লাগে তাতকৈ অত্যাধিক লোড আনি তেখেতে মানে কমিশ্যন হিচাপে বা পাৰ গাড়ী তেখেতে 2,000ৰ পৰা 3,000লৈকে এখন গাড়ীৰ পৰা উঠায় য'ত স্থানীয় ৰাইজে মানে সেইটো প্ৰকাশ কৰিছে আৰু তেওঁলোকে প্ৰকাশ কৰাত যে ডেইলি 60ৰ পৰা 70খন গাড়ী চলে আপুনি চাওক 2,000কৈ হ'লে কিমান হয় বহুত লাখ টকা তেখেতে সেইবিলাক প্ৰশাসনৰ পৰা যিটো টেক্স অভাৰলোড অনাৰ কাৰণে তেখেতে টেক্সটো অসম চৰকাৰে নাপায় সেইটো মানে অমৰ ৰংহাং বোলা যিজন তুলিৰাম ৰংহাঙৰ মানে তেখেত খুব ঘনিষ্ঠ বুলি কয় তুলিৰাম ৰংহাঙৰ নাম লৈ তেখেতে মানে যিটো কালেকশ্যন কৰে যিটো পইচা উঠাই আছে মানে তেখেতে মানে দাবী ধুমকি দি হেৰি কৰিছে গতিকে অসম চৰকাৰক আমি সেইটোৱে অনুৰোধ কৰিম যে অমৰ ৰংহাং আৰু তুলিৰাম ৰংহাঙৰ মাজত কি আছে যে তেখেতক তুলিৰাম ৰংহাঙে কিবা তেখেতক এই পইচা অত্যাধিক বোজা কৰিবৰ পৰা তেখেতক টেক্স হিচাপে তুলিবলৈ দিছে নেকি গুণ্ডা টেক্স যিটো আমি গুণ্ডা টেক্স ক'ব লাগিব আৰু লগতে তেখেতে অল আছাম কাৰ্বি ছাত্ৰ সন্থাৰ তেখেতে সভাপতি বুলি কয় আৰু ইয়াতে ডিমৰীয়া KCSৰ সভাপতি বুলি কয় যাক মানে এই গুণ্ডাকৰ টেক্স সংগ্ৰহ কৰাত আমি কাৰ্বি হিচাপে আমি লজ্জিত হৈছোঁ যে অমৰ ৰংহাং নামৰ নিচিনা কাৰ্বি যদি থাকে আমাৰ ডিমৰীয়াত যিখিনি ৰাস্তা আছে তাতকৈ আকৌ বহুত ৰাস্তা বেয়া কৰিব তেখেতৰ ঘৰ ইয়াত নহয় তেখেতৰ ঘৰ অলপ দূৰত স্থানীয় ৰাইজে প্ৰকাশ কৰিছে তেখেতে এইটো কৰিছে তেখেতৰ নিজৰ মুনাফাৰ কাৰণে আজি তেওঁ যিজন আমাৰ যিটো গ্ৰেটাৰ ডিমৰীয়া ইউথ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ যিটো বিত্ত সম্পাদক তেখেতক যেতিয়া আক্ৰমণ কৰিছিলে তাৰ ওপৰত আমি কেছ দিছিলোঁ সেইটো তাৰিখটো আছিলে আপোনাৰ 6/9/2020 তাৰিখ তেখেতক আমি খনাপুৰ থানাত এজাহাৰ দিছিলোঁ এজাহাৰ দিয়াৰ পিছতো তেখেতৰ ওপৰত কোনো একশ্যন নল'লে তাৰ প্ৰতি তেওঁ কি কৰিলে আমাকে উল্টাকৈ মানে দালাল সজাই আমাক 3 বছৰ আমাক গুৱাহাটী কোৰ্টত অহা যোৱাৰ কাৰণে আমাক কেছ দিলে গতিকে আমি বিচাৰিছোঁ যে স্থানীয় ৰাইজে যিহেতু মানে তেখেতৰ প্ৰকৃত দালাল ওলাই গ'ল তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু স্থানীয় ৰাইজে তেখেতক কাৰ্বি সমাজৰ পৰা বয়কট কৰিব লাগে তেওঁ যাতে কোনো দল সংগঠনত থাকিব নোৱাৰে কোনো কাৰ্বি ডেভেলপমেণ্ট কাউন্সিলত থাকিব নোৱাৰে গতিকে তেখেতৰ নিচিনা মানুহ তেখেতৰ নিচিনা দুৰ্নীতি পৰায়ণ মানুহ দুৰ্নীতি মানৰ তেখেতৰ নিকৃষ্ট মনৰ নিচিনা মানুহ কোনো জাতিৰ কাম কৰিব নোৱাৰে তেখেত যদি স্থানীয় ৰাইজে অহা যোৱা ৰাস্তাই যদি বেয়া কৰিছে তেখেত আৰু ৰাইজৰ কাৰণে কি উন্নতিৰ কাম কৰিব গতিকে সেইটো অতিকৈ দুখৰ বিষয় কাৰ্বি হিচাপে আমি লজ্জিত হৈছোঁ গতিকে আমি ভাবোঁ যে সকলো দল সংগঠনৰ পৰা তেখেতক তদন্ত কৰি কাৰ্বি সমাজৰ পৰা যিকোনো ভৱিষ্যতলৈ কাম কাজ কৰা বা কিবা পদবীৰ পৰা তেখেতক আঁতৰাই দিব লাগে আৰু ছেকেণ্ড কথা হ'ল সেই অমৰ ৰংহাং নামৰ ব্যক্তিজনে কেইদিনমান আগত কাৰ্বি আংলঙৰ পৰা কিছুমান নিউজ আহিছিলে সেইটো হ'ল পূৰ্বাঞ্চল চিমেণ্টৰ ক্ষেত্ৰত যিটো CC2 হিচাপে আমি হেৰি কৰিছিলোঁ মানে পূৰ্বাঞ্চল চিমেণ্ট উৎখাত কৰাৰ কাৰণে আমি হাইকোৰ্টত আমি হেৰি কৰিছিলোঁ আবেদন কৰিছোঁ তাৰ আগতে কেইদিনমান আগত 40 বিঘা ইতিমধ্যে যিটো জনজাতীয় আৱেষ্টনীত মানে মাটিখিনিত উচ্ছেদ কৰিছিলে আৰু সেই কেছটো এতিয়া বৰ্তমান চলি আছে তেওঁলোকে এই নিউজ কেইটা হ'ল আপোনাৰ খবৰ 24/7
365 নিউজ ইণ্ডিয়া কাৰ্বি আংলং নিউজ KA নিউজ তেওঁলোকে আনিছিলে তেওঁলোকে এটা ভুৱা প্ৰচাৰ কৰিছিলে যে CC2I পূৰ্বাঞ্চল চিমেণ্টৰ লগত তেওঁলোকে বুজাবুজি কৰিছে যাতে সেই কেছটো স্থগিত কৰিছে তেওঁলোকৰ মাজত মীমাংসা হৈ গ'ল বুলিছিল কিন্তু সেইটো সম্পূৰ্ণ মিছা গতিকে আমি কেছ এইটো আমি যিখিনি জানো আৰু আমি যিহেতু আমি কেছ কৰিছোঁ সেইটো বৰ্তমান আদালতত বিচাৰাধীন হৈ আছে আৰু সেইটো হ'ল WPC 2444/2023 যিটো হেৰিত আছে সেইটোত এইটো নাম্বাৰটোত সেইটো চলি আছে গতিকে কোনো মীমাংসাৰ কথা আহি নপৰে আৰু আমি যিখিনি কৈছোঁ আমি জনজাতিৰ কাৰণে আমি কৰি যাম ৰাস্তাই হওক বা পৰক্ষিত উদ্যোগেই হওক আমি বিৰোধিতা কৰি যাম গতিকে সেইটো ক্ষেত্ৰত যিটো নিউজ কৰিছিল সেইটো সম্পূৰ্ণ মিছা গতিকে আমি সেইটো কাৰণে CC2I হিচাপে আমি যিটো কাৰ্বি আংলঙৰ যিটো নিউজ এই তিনিটা নিউজৰ ওপৰত আমি কেছ ফাইল কৰিছোঁ খনাপুৰ থানাত গতিকে সেইটো প্ৰশাসন আৰু আইন আদালত আছে তেওঁলোকে মিছা ক'লে কি হ'ব গতিকে আমি গোটেইখিনি আমি অনাগতত যিটো হাইকোৰ্টে যিটো ডিচিশ্যন দিব সেইটো বা পুলিচ প্ৰশাসনে যিটো ইনকুৱাৰী কৰিব সেইটো ভালদৰে ওলাই আহিব গতিকে কোন সঁচা কোন মিছা তেতিয়া ওলাই যাব গতিকে আজি ঠিক তেনেদৰে অমৰ কেছটো আমি যেতিয়া 2020 চনত যেতিয়া ৰাইজে আমাক হেৰি কৰিছিলে মিছা প্ৰলোভন কৰি আমাক যে দালাল সজাইছিলে ঠিক আজি যেনেকৈ সঁচা কথা ওলাই গ'ল ঠিক তেনেকৈ চুৰিয়াগুল চিমেণ্টৰ যিটো কেছ চলি আছে যিটো মীমাংসা হোৱা বুলি তেওঁলোকে অভিযোগ কৰিছিল সেইটো 2 দিনৰ ভিতৰতে ওলাই যাব ভুৱা প্ৰচাৰ কিহৰ কাৰণে কৰিছে বুলি আপোনালোকে ভাবে তেখেতে পূৰ্বাঞ্চল চিমেণ্টৰ পৰা দীপেন শৰ্মা বুলি এজন আছে গতিকে তেখেতৰ লোকেল মানুহখিনি কিবা মানে কিবা ৰাস্তাৰ কাৰণে হওক বা কিবাৰ কাৰণে হওক গধুৰ যান বাহন অহাৰ কাৰণে তেওঁলোকে যদি মাতে তেখেতক মানে মেনেজ কৰাৰ কাৰণে তেখেতক পঠায় তেখেত হ'ল যিজন মাজৰ মানুহ থাকে সেইটো দালাল বুলি ক'ব পাৰি দালালেই হৈ তেখেতে গতিকে সেইটো ক্ষেত্ৰত মানে তেখেতে ভুৱা প্ৰচাৰ চলাই স্থানীয় মানুহক বা স্থানীয় ৰাইজক তেখেতে মানে বিৰূপ প্ৰক্ৰিয়াৰ সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিছিল বিভাগীয় কৰ্তৃপক্ষক আপুনি কি ক'ব আচলতে ৰাস্তাত ইয়াত বাহন ক্ষমতা যিমান থাকে সেই হিচাপতহে আচলতে যান বাহন চলাচল কৰিব লাগে ইয়াত আচলতে MVI হওক বা বিভাগীয় কৰ্তৃপক্ষ হওক তেওঁলোকে মানে চকু দিব লাগিছিলে কিন্তু ৰাইজে বাৰম্বাৰ প্ৰতিবাদ কৰা স্বত্তেও কিন্তু কোনো ধৰণৰ আওকাণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই আপোনালোকে কি ক'ব মই অসম চৰকাৰক সেইটো অনুৰোধ কৰিম যদি এখন গাড়ীত ডেইলি এখন গাড়ীত যদি 20 টন আনিব তাত যদি 50 টন আনে 30 টনটো বেছি আহি আছে গতিকে কিমান ৰাজহ হেৰাইছে এখন গাড়ীৰ পৰা গতিকে যদি ডেইলি এই ৰাস্তাৰে 50-60খন বা 80খন যদি আহে 80খনত কিমান লাখ টকা তেখেত হেৰালে গতিকে সেইটো ক্ষেত্ৰত প্ৰশাসনক মই এইটো অনুৰোধ কৰিম যে তেওঁলোকে পৰিবহণ বিভাগৰ এইটো আছে তেওঁলোকে যিটো MVI বুলি কয় সেই MVI ইয়াতে দিয়ক MVI 14 মাইল আপোনাৰ যিটো ৰাস্তাত সোমোৱাৰ লগে সেইটো দিয়ক পৰিবহণ ক্ষমতাৰখিনি যিখিনি আছে সেইখিনিত আনিবলৈ দিয়ক যদি নানে তেওঁলোকক ফাইন কৰি বা ৰিটাৰ্ণ কৰি দিয়ক গাড়ীবিলাক ৰখাই দিয়ক গতিকে তেনেকুৱা যদি নকৰে ৰাস্তাটো কোনোদিনাখন ভাল নহ'ব ধন্যবাদ জনাইছোঁ সৰুৰাংঠু হয় আচলতে আমি ইয়াত আজি আহি যি আমি জৰাজীৰ্ণ অৱস্থা আমি চাইছোঁ আপোনালোকে গোটেইখিনি পাইছে আৰু স্থানীয় ৰাইজে যি অভিযোগ দিছে অভিযোগখিনি আমি তেওঁলোকৰ পৰা মতামত জানিব পাৰিছোঁ আৰু পৰৱৰ্তী সময়ত এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষই কি সিদ্ধান্ত লয় বা তেওঁলোকে কি ষ্টেপ ল'ব আমি পৰৱৰ্তী সময়ত জানিবলৈ চেষ্টা কৰিম পুনৰবাৰ আপোনালোকক সকলোকে নৰ্থ ইষ্ট কাৰ্বি লাইভলৈ আপোনালোকক ধন্যবাদ জনাই আজিৰ এই যিটো আমাৰ ৰিপৰ্ট ইমানখিনিতে আমি সামৰণি মাৰিছোঁ ধন্যবাদ